প্ৰিয় দৰ্শক, প্ৰয়োজনতকৈ অধিক চিন্তা কৰিলে কি হয় আৰু ইয়াক কেনেকৈ শেষ কৰিব পাৰি জানো আহক। অভাৰ থিংকিং মানে বাৰে বাৰে মনত একেখিনি কথাই চলি থকা, প্ৰতিটো সৰু সৰু কথাৰ প্ৰতি নেতিবাচক চিন্তা কৰা, নিজকে প্ৰশ্ন কৰা আৰু তাৰ পাছত নিজকে উত্তৰ দিয়া আৰু প্ৰতিবাৰেই ভয়ত ভৰি পৰা। ভুল দিশত কৰা চিন্তা চৰ্চাই সমস্যা সমাধান নকৰে, নতুবা মনত শান্তি নিদিয়ে, মাথো আপোনাৰ সময় আৰু শান্তি কাঢ়ে। অভাৰ থিংকিং কিয় হয় জানেনে? 1 নম্বৰতে আত্মবিশ্বাসৰ অভাৱ, 2 নম্বৰতে শিশুকালৰ বা অতীতৰ বেয়া অভিজ্ঞতা, 3 নম্বৰতে ভৱিষ্যতৰ চিন্তাত আবদ্ধ হৈ পৰা, 4 নম্বৰতে সকলোকে সুখী কৰাৰ অভ্যাস, 5 নম্বৰতে সকলো বস্তুৰ ওপৰত নিয়ন্ত্ৰণ বিচৰা, 6 নম্বৰতে কোনোবাই এৰি থৈ গ'ল বুলি সেই ব্যক্তিজনৰ কথা দিনে নিশাই ভাবি থকা, 7 নম্বৰতে কোনে কি ভাবিব সেই ভয়ত বেছি চিন্তা কৰা। অভাৰ থিংকিঙৰ ক্ষতিকাৰক প্ৰভাৱ: 1 নম্বৰতে মনটো সদায় অস্থিৰ হৈ থাকে, 2 নম্বৰতে সৰু সৰু কথাবোৰত নেতিবাচক চিন্তা, 3 নম্বৰতে মানসিক উদ্বেগ বা উৎকণ্ঠাই বিষণ্ণতাৰ আশংকা বৃদ্ধি কৰে, 4 নম্বৰতে সিদ্ধান্ত লোৱাত ভয়, 5 নম্বৰতে শাৰীৰিক স্বাস্থ্য পেলোৱা প্ৰভাৱ যেনে টোপনি নহা, ভাগৰ আদি। অভাৰ থিংকিঙৰ পৰা আপুনি কোনো উত্তৰ নাপায়, তাৰ ঠাইত মনত অধিক প্ৰশ্নৰ উৎপত্তিহে হয়। অভাৰ থিংকিঙৰ পৰা কেনেকৈ ওলাই আহিব? 1 নম্বৰতে কামৰ ওপৰত গুৰুত্ব দিয়ক, কল্পনাৰ ওপৰত নহয়। ভাবি থাকিলে একো সলনি নহ'ব, অলপ অলপকৈ কৰিবলৈ আৰম্ভ কৰক। 2 নম্বৰতে বৰ্তমানৰ মুহূৰ্তত জীয়াই থাকিবলৈ শিকক, কাৰণ আপুনি প্ৰায়ে অতীত আৰু ভৱিষ্যতক লৈ চিন্তা কৰি থাকে। 3 নম্বৰতে ডায়েৰী লিখা আৰম্ভ কৰক, আপুনি কি ভাবিছে লিখা আৰম্ভ কৰক, মনটো পাতল হ'ব। 4 নম্বৰতে শাৰীৰিক ব্যায়াম, খোজ কঢ়াই মনটোক সচেতন কৰি তুলিব। 5 নম্বৰতে সীমা বান্ধি লওক, বিষাক্ত মানুহৰ পৰা আঁতৰি থাকক, কামৰ অতিৰিক্ত বোজা আৰু অপ্ৰয়োজনীয় চিন্তাধাৰাৰ পৰা দূৰত থাকক। চিন্তা কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু সঠিক দিশত কৰক। কিন্তু একেটা কথাকে বাৰে বাৰে চিন্তা কৰি থাকিলে আপোনাৰ মূল্যৱান সময়খিনিও অবাবত যায়। যেতিয়া মনটো শান্ত হ'ব, তেতিয়াহে আপুনি জীৱনত প্ৰকৃত শান্তি পাব আৰু সঠিক নিৰ্ণয় ল'ব পাৰিব। যিবোৰ বস্তু আমাৰ হাতত নাই তাৰ পাছত খেদি নাযাব আৰু বেছি চিন্তা নকৰাকৈ উদাসীনতাৰ বিৰুদ্ধে নিজৰ যুঁজখন যুঁজি থাকক। যদি ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও সহায় কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।